নামটো ক'ব পাৰিবা মেকআপ কোনে কৰিলে আমি মিৰি জীয়ৰী পাতিছিলোঁ বিভিন্ন ধৰণৰ প্ৰতিভা আছে আমাৰ বিকাশ কৰিবলৈ এখন মঞ্চ নাই ইমান ল'ৰা ছোৱালী জন্ম দিয়া নেকি কৰণটা মৰিছে কৰণটা ইতিমধ্যে নাৰী মহিলা এটা দুৰ্বল হৈ থকা নাই হাই ফ্ৰেণ্ডছ গুড মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আখৰ ভালেই আছে কুশলে আছে চ' আজি হৈছে নাৰী দিৱস মোৰ ফালৰ পৰা সকলো নাৰীলৈ মহিলাসকলে মোৰ ফালৰ পৰা ছোৱালী মহিলাসকললৈকে মোৰ ফালৰ পৰা নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চ' আজি ভিডিঅ' যিটো বনাইছে সেইটো বহুত বেছি স্পেচিয়েল হ'ব বিশেষকৈ নাৰীসকললৈ কাৰণ নাৰী দিৱস আমাৰ গাঁৱত প্ৰতি বছৰে পাতে ভাবিলোঁ এই বছৰ যি নাৰী দিৱস পাতিব এই বছৰৰ নাৰী দিৱসটো মই ভিডিঅ' আকাৰে মানে ইউটিউবত দিম বুলি ভাবিলে বা যি অৰ্থ আহৰণ কৰে সেইটো ক'ৰ পৰা অৰ্থ আহৰণ কৰা হয় আৰু বহুত বেছি ধুনীয়াকৈ পাতে ৰাতিলৈকে ৰাতিও পাতে ৰাতিও কিবা নাটক চাটক কৰে গতিকে এইবাৰ ৰাতি নাটক কৰিব নে নকৰে মই নাজানো কিন্তু বহুত বেছি ভালকৈ পাতিব ভাবিলোঁ সেইখিনি ভিডিঅ' সহকাৰে আপোনালোকক দেখাম তো মোৰ এতিয়া হৈ গ'ল এতিয়া যাব লাগে চ' মই চোলাটো চেঞ্জ কৰি দিলোঁ আমাৰ ভণ্টি ছোৱালী মানে আমাৰ খুৰা ছোৱালী যেন দেখিছে নি চ' মই ফাইনেলি পালোহি এতিয়া আৰু এতিয়া মই গোটেইখিনিকে মানে অলপ কথা সুধিবলৈ চেষ্টা কৰিম ঠিক আছে চ' এতিয়া যিহেতু আমাৰ গাঁৱতে যিহেতু পাতিছে চ' এতিয়া ভেকচিন হৈ আছে আৰু মই বৌক মাতিলোঁ মানে আমাৰ পৰিয়ালৰ সন্মুখত বৌ হয় এতিয়া বৌয়ে ক'ব বৌ মানে উপদেষ্টা হয় ন এতিয়া কিমান বছৰৰ পৰা পাতিছে আপুনি ভালকৈ কৈ দিয়ক আমি এতিয়া এইবাৰ 9 বছৰত ভৰি দিছে আমি 2014 চনৰ পৰা মানে আমি এই অনুষ্ঠানটো আন্তৰ্জাতিক নাৰী দিৱসটি আমি পালন কৰি আহিছোঁ আমি প্ৰথমতে আমি 5 বছৰমান থিয়েটাৰ কৰিছিলোঁ কিন্তু মানে আৰ্থিক অলপ সমস্যাৰ কাৰণে বা বিভিন্ন কাৰণৰ কাৰণে আমি এতিয়া মানে থিয়েটাৰখন পাতিব পৰা নাই আমি এতিয়া হ'লেও আমি আন্তৰ্জাতিক নাৰী দিৱসটি অকল আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আমাৰ গাঁৱৰ মহিলাসকলে অকল নাৰী দিৱস বুলিয়েই নহয় শিশুসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে আমি সৰুকৈ এখন মঞ্চ দিছোঁ যাতে সৰু ল'ৰা ছোৱালীখিনি আমাৰ আগবাঢ়ি যাব পাৰে আমি সেইটোৱে আমি চিন্তা কৰি আমি নাৰী দিৱসটো পালন কৰি আহিছোঁ যি পালনৰ কাৰণে যি অৰ্থ প্ৰয়োজন হয় সেইখিনি আপোনালোকে গাঁৱৰ মানুহৰ পৰা পাতে নে কোনোবা মন্ত্ৰী এম এল এ সহায় কৰিছে মানে আমি গাঁৱৰ মানুহৰ পৰা আমি প্ৰত্যেকগৰাকী মহিলাৰ পৰা 50 টকাকৈ বাৰ্ষিক বৰঙণি আমি তুলি আছোঁ আৰু বাৰ্ষিক বৰঙণিটো বাদ দিওঁ আমি যিসকল মানুহ আৰ্থিকভাৱে সবল তেওঁলোকৰ পৰাও কিবা এটা বিশেষভাৱে বৰঙণি আমি লওঁ লগতে আমি মন্ত্ৰী এম এল এ বা ৰাজনৈতিক ক্ষেত্ৰ বা সামাজিক ক্ষেত্ৰৰ যিকোনো ক্ষেত্ৰৰে আগবঢ়া ব্যক্তিসকল বা যিসকল আৰ্থিকভাৱে টনকিয়াল তেনেকুৱা তেখেতসকলৰ পৰা আমি কিছুমান বৰঙণি আমি পাইছোঁ এইবাৰ কিন্তু আমি বিচৰা নাই আমি অনুষ্টুপীয়াকৈ পাতিছোঁ যিহেতু ক'ভিডৰ এটা চিটুৱেশ্যন আছে আৰু লগতে আমাৰ ল'ৰা ছোৱালীবোৰ এতিয়া পৰীক্ষা হৈ আছে পৰীক্ষা টাইম যে সেইকাৰণে আমি এই অনুষ্ঠানটো মানে আমি এইবাৰ খুব অনুষ্টুপীয়াকৈ পাতিছোঁ ইয়াত যিখিনি পাতিছে মানে গাঁৱৰ মানুহৰ সঁহাৰি কেনেকুৱা আছে মানে কিমান গাঁৱৰ মানুহৰ খুব ধুনীয়া সঁহাৰি আছে আমি এতিয়া ইয়াতে মানে আমি পতাকা উত্তোলনৰ পিছৰ পৰা আমাৰ চকী খেল আৰম্ভ হৈছে শিশুৰ চকী খেল আৰম্ভ হৈছে সৰু ল'ৰা ছোৱালীখিনিৰ লগতে আমাৰ মহিলাসকলৰ চকী খেল লগতে ইয়াত দেখিছে ভেকচিন প্ৰতিযোগিতা হৈ আছে পিছফালে আপোনালোকে দেখিছে ভেকচিন প্ৰতিযোগিতা হৈ আছে খুব উদ্যমেৰে আমাৰ মহিলাসকল আগবাঢ়ি আহে আমাক খুব ভাল লাগে আৰু বাকী আপুনি কি ক'ব গাঁৱৰ ৰাইজক যিমানখিনি কৰিছে আৰু কি ক'ব আপুনি মানে ভৱিষ্যতে আপুনি কেনেধৰণে ইয়াতকৈ ভালকৈ পাতিম বুলি আহিছে নেকি আমিতো খুব আশাবাদী আমি ভৱিষ্যতে আৰু ইয়াতকৈ বেছি ভালকৈ আমি নাৰী দিৱসটো অকল আমাৰ গাঁৱৰ ভিতৰতে আমি এতিয়া পাতি আছোঁ আমাৰ গাঁৱৰ অনুষ্ঠানটো আমাৰ বিশ্বৰ সকলোৱে চিনি পাওঁ যাতে আমাৰ বিশ্বলৈ আগবাঢ়ি যাওক আমাৰ সকলো ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাওক আমি এইটোকে বিচাৰিছোঁ আমি ইয়াতকৈ আৰু যদি আমি আৰ্থিকভাৱে আমি সবল হ'ব পাৰোঁ আমি আৰু খুব ভালকৈ খুব এই ধৰণে নহয় ইয়াতকৈ আৰু খুব ভালকৈ আমি অনুষ্ঠানটো পাতিবলৈ আমি আগ্ৰহী এতিয়া যিখিনি মানে কাক মাতিছে ওপৰত যিখিনি মানুহ এতিয়া মুকলি সভাত আমি মুকলি সভাত ডাঙৰ মানুহ মাতে নে আমাৰ ইয়াত ঘিলামৰে নাই আমি এবাৰ আমি গাঁৱৰ ভিতৰতে আমাৰ গাঁৱৰ যিসকল বিশিষ্ট ব্যক্তি বা শিক্ষাৰ লগত বা সামাজিক ক্ষেত্ৰৰ লগত জড়িত তেখেতলোককে মাতিছোঁ আমি আৰু বেলেগ ব্যক্তিক আমি তেনেকৈ এইবাৰ আমন্ত্ৰণ কৰা নাই যিহেতু আমি অনুষ্টুপীয়াকৈ পাতিছোঁ মানে এবাৰ দিনতে পাতিছে ন দিনতে আগতে মোৰ ৰাতি মানে কি জয়মতী পাতিছিলে এনেকৈ মোক জয়মতী মানে কি আমি প্ৰথমতে 2014 চনতে আমি মিৰি জীয়ৰী পাতিছিলোঁ আমাৰ মানে মহিলাসকলৰ বিভিন্ন ধৰণৰ প্ৰতিভা আছে আমাৰ বিকাশ কৰিবলৈ এখন মঞ্চ নাই গতিকে আমি এই মঞ্চখনৰ পৰা আমি মহিলাসকলে আগবাঢ়ি যাতে যাব পাৰোঁ তাৰ বাবে আমি খুব কষ্ট কৰি আমি প্ৰথম আমি 2014 চনতে মিৰি জীয়ৰী নাটকখন আমি পাতিছিলোঁ যথেষ্ট পৰিশ্ৰমৰ বলত আমি নাটক এখন ধুনীয়া আছিলে আমি কোনো মাচুল লোৱা নাছিলোঁ আমি ফ্ৰীকৈ দেখাইছিলোঁ
আৰু সকলোৱে উৎসাহ উদ্যমে ওলাই আহিছিলে তেনেকুৱা ধৰণে থিয়েটাৰ পাতিবলৈ আমাক খুব আগ্ৰহী কিন্তু আমাৰ অৰ্থৰ অভাৱৰ কাৰণে আমি এনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰোঁ যদি কোনোবা চৰকাৰৰ কোনো বিষয়ে যদি ভৱিষ্যতে চাই আৰু ভিডিঅ' তেতিয়া আপোনালোকে তেওঁলোকক কি ক'ব আপুনি হয় আমি তেখেতলোকক আহ্বান কৰিম যদি আমাক তেওঁলোকে যদি অকণমান সহায়ৰ হাত আগবঢ়ায় তেতিয়াহ'লে আমি আৰু খুব আমি আশা কৰাৰ মতে আমি অনুষ্ঠানটো আগবঢ়াই নিব পাৰিম অ'কে থেংক ইউ সেইখিনি কথা ক'ব মানুহজনৰ লগতে জন কৰি আহিছোঁ মোৰ নাৰী অধিকাৰ নিদিয়ে গতিকে লৈ মই সেইকাৰণে নাৰী সুৰক্ষাৰ কাৰণে ইয়াত ভ্ৰমণ কৰি আহি ইয়াতে পালোহি আজি আন্তঃনাৰী জাতিক নাৰী দিৱস পতাৰ কাৰণে ইয়াতে নাৰীসকলে যে নাৰীৰ অধিকাৰ দিয়ে নিদিয়ে সেই কথাষাৰ প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াত সোমাইছোঁ চিনিব হে চিনিব নাই কোন চিনিব কোন গাঁও বুলি গম পাইছোঁ কোন আকৌ আজিকালি ইমান ল'ৰা ছোৱালী জন্ম দিয়া নিয়ম নাই আপুনি জানে নাজানে চৰকাৰে ঘৰ চৰ নিদিব কিন্তু ঘৰ চৰ নিদিব চৰকাৰে সা সুবিধা নাপাব কোন আহিছে স্বচ্ছ ভাৰত দেখাইছে এফালে কি কনক লতা নেকি কনকলতা মৰিছে কনকলতা ইতিমধ্যে মৰিছে হেৰিয়ৰ গুলিত ব্ৰিটিছৰ গুলি খায় আৰু কনকলতা এতিয়ালৈকে কোনো আমাৰ দল সংগঠন সুৰক্ষা দিবৰ কাৰণে দল সংগঠন কোনো অহা নাই আছে এতিয়ালৈকে আমাৰ ইয়াত উপস্থিত হোৱা নাই আপুনি ভিডিঅ' কৰি আছে মই দেখা মলবাগত যে হৈ গৈছিলে ভেকচিন প্ৰতিযোগিতা আমাৰ ববু আছে এফালেও আছে আপোনাক ববু ক'ব লাগিব মই ববু এফালে আছে চ' অকণমান মই দেখাই দিম মানে এই ববু হৈছে আমাৰ পৰিয়ালৰ মানে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কেইটামান আগত ৰিটায়াৰ হৈছে মানে কেইবছৰমান আগত আপুনি কি লৈছিলে এতিয়া ব্ৰিটিছ পাৰ্ট লৈছিলে কনকলতা মাৰিছিলে আপুনি অকণমান কৈ দিয়ক হঠাতে পাৰ্টটো ল'বলগীয়া হোৱাৰ কাৰণে ড্ৰেছে পোছাকে সকলো নিমিলিলে বাৰু তথাপিতো ৰাইজক দেখুৱাবৰ কাৰণে উঠি অহা মহিলাসকলক দেখুৱাবৰ কাৰণে গুলি কৰি হত্যা কৰিছিলোঁ তাকে অকণমান দেখাইছে আপুনি তাকে অকণমান মই দেখুৱাইছোঁ অ'কে ঠিক আছে আপুনি অকণমান কৈ দিয়ক আপোনাৰ ভালকৈ পাতিবলগীয়া আছিলে ভালকৈ পাতিবলগীয়া আছিলে আপুনি উপদেষ্টা নেকি মই এইবাৰ উদযাপন সমিতিৰ সম্পাদিকা হয় অকণমান কৈ দিয়ক ইয়াত যি পাতিছে মানে ইয়াৰ বিষয়ে অলপ কৈ দিয়কচোন আমি 2014 চন 9 বছৰমান হ'ল 9 বছৰত এবাৰ পৰি দিছে আমি একেলেঠাই অনুষ্ঠানটো আমি গোপালপুৰ মহিলা সমিতিৰ ফালৰ পৰা একনিষ্ঠভাৱে আয়োজিত কৰি আহিছোঁ আৰু সফলো হৈছোঁ সেইমতে আমিতো 4 বছৰ 6 বছৰ একেলেঠাই আমি ডে নাইট আমি এইবাৰতো আমি ভালকৈ পাতিম বুলি ভাবিছিলোঁ কাৰণ কেলৈ কৰোণা পৰিস্থিতিৰ কাৰণে একো হেৰি জামেলা হোৱা নাই গতিকে কিন্তু ল'ৰা ছোৱালীবিলাকৰ যে শিক্ষাবৰ্ষটো মানে বদলি হৈ গ'ল সেইকাৰণে আমি এই ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি অনুষ্ঠিতকৈ মানে অনুষ্ঠিত কৰিবলগীয়া হ'ল ভেকচিন পাত লৈছিলে কি স্বচ্ছ ভাৰত নে কিবা স্বচ্ছ ভাৰত অভিযানৰ মানে হেৰি দেখুৱাইছিলোঁ কিয় স্বচ্ছ ভাৰত আপুনি কিয় ল'লে এই মোদী চৰকাৰে যেতিয়া স্বচ্ছ ভাৰত অভিযানেই বিচাৰিছে ভাৰতখন স্বচ্ছ হ'বলৈ বা অসমখন স্বচ্ছ হ'বলৈ গাঁওবোৰ পৰিষ্কাৰ কৰিবলৈ আমি এই মহিলাসকলক উৎসাহিত কৰিবলৈ মানে এটা পাৰ্টি ওলাই গোটেই ফিল্ড চফা সেইটো কাৰণে আপুনি কৰিলে এতিয়া বহুতখিনি চফাও কৰিলে মই দেখাই দিম চফা কৰি দিছে বহুতখিনি বহুত চফা হ'ল মানে ভাগে কৰিম বুলি আপুনি আছিলে চাগে আমি গাঁৱে গাঁৱে কৰিম আজি আমি এই নাৰী বৰ্ষটি পাতি তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি খুব ভাল লাগিছে আমাৰ দলখন মহিলা মাইনীসকলৰ মাজত ভণ্টিক লগ পালোঁ সৰু সৰু ভণ্টি কেইজনীমান ধুনীয়া ধুনীয়া কিউট তেওঁলোকে মানে নাচিব আহিছে নামকেইটা মই জানি ল'ম সৰু ছোৱালী এয়া আমাৰ গাঁৱৰে মানে সমাজসেৱক তেখেতৰ ছোৱালীৰ নামটো ক'ব পাৰিবা কোৱা নামটো কোৱা প্ৰাংকী হয় নাই প্ৰাংকী দত্ত এইফালে আহিছে ভণ্টিজনী তোমাৰ নামটো কোৱা তোমালোকে কি নাচিবা এতিয়া যে এনেকৈ পিন্ধি আহিলা কি নাচিবলৈ আহিলা কি কোৱাৰ বেলিটি নাচিবা কোনে পিন্ধাই দিলে এনেকৈ
কিবা পিন্ধাইলে তোমাক কোনে পিন্ধাইলে আচ্ছা মেকআপ কোনে কৰিলে বাইকজনী জানি তেওঁ চাই দিয়া হাই কৰি দিয়া অ'কে এফালে বাইক এফালে মানুহ ৰখি আছে আমি এফালে কথা পাতি আছোঁ তোমাক কোনে কৰি দিলে মায়ে কৰি দিলে মাৰ নামটো জানা নাই মাৰ নামটো কি হা ৰূপালী কোচ লিখে ৰূপালী কোচ অ'কে হ'ব পাৰে ঘৰৰ নাম কোচ লিখে যাকে দত্তলৈ আহিছে বিস্কুট নাখাওঁ তুমি এই জীবন তোমারে সিঁচিলো মোরে জীবন তোমারে মুখ্য অতিথি হ'ল পূৰ্ণানন্দ দত্ত দাদা বুবুল ঈশ্বৰ অতি মৰমৰ জনাবৰ বাবে সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিব লৈছোঁ গোপালপুৰ মহিলা সমিতিৰ সৌজন্যত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন সমিতি সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুতা দময়ন্তী কোচ গোপালপুৰ গাঁও ঘিলামৰা শ্ৰদ্ধাভাজন গোপালপুৰ মহিলা সমিতিৰ সৌজন্যত আয়োজিত কৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিলোঁ একাজলি অকৃত্ৰিম স্নেহ আন্তৰিক অভিনন্দন তথা সস্পৰ্শ ওলগ 2014 চনৰ পৰা জন্ম হোৱা আমাৰ গোপালপুৰৰ নাৰী দিৱস অনুষ্ঠানটিৰ লগত আপুনি একাগ্ৰতাৰে আমাৰ লগত থাকি যি উৎসাহ উদ্দীপনা সাহস যোগাই আজি পৰ্যন্ত সেৱা আগবঢ়াই আছে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ আপোনাৰ সহজ উপদেশ কৰ্তব্যনিষ্ঠা সৰলতা মাতৃত্বৰ মৰ্মে উপচি থকা হৃদয়ৰ স্নেহে আমাক আজীৱন জীপাল কৰি ৰাখিব অনাগত দিনবোৰত আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ অধিকাৰী হওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সেৱাৰে উদযাপন সমিতি হৈ ৰীণা কলিতা সভানেত্ৰী মুন্মী বৰা সম্পাদিকা তেখেতক সম্বৰ্ধনা সেকেন্ড কৰিব জুম কৰি আছে না মুকলি সভা ভাষণ অনুষ্ঠিত হ'ব আৰু ভাষণৰ পিছত অনুষ্ঠিত হ'ব সৰু ল'ৰা ছোৱালীখিনি অলপ খেলা ধূলা মানে কি নাচ গানখিনি অলপ অনুষ্ঠিত হ'ব সেইখিনি মই দেখাব চেষ্টা কৰিম গতিকে মই আমাৰ মহিলাসকলক আহ্বান জনাওঁ তেখেতলোকে যেন আমাৰ এই অনুষ্ঠানটো ভৱিষ্যতৰ মূৰৰ দিনলৈ নিদিয়ে যিসকল বোৱাৰী নতুনকৈ আমাৰ গাঁৱলৈ আমাৰ মাজলৈ আহিছে তেখেতলোকে এই অনুষ্ঠানটো ঘূৰি লৈ অনুষ্ঠানটোলৈকে আৰু আগুৱাই নি আৰু যাতে জাকত জিলিকা কৰে চ' মই ঘৰলৈ আহিলোঁ হঠাৎ ঘৰলৈ আহিবলগীয়া হ'ল কাৰণ ঘৰত মানুহ নাই চ' যদি পাৰোঁ মানে এইখিনি যিখিনি অলৰেডি হৈ আছে সেইখিনি ভিডিঅ' মই বেলেগৰ পৰা কালেক্ট কৰি পিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম চ' যিসকলে ভিডিঅ'টো এইখিনিলৈকে চাইছে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে আগৰ পৰা ছাবস্ক্ৰাইব কৰি থৈছে বোলে ৰাজীৱৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে যদি লাইক এটা কৰিব দেখিছে নতুনকৈ ইউটিউবত আহিছোঁ ন কেইমানুহ হৈছে চ' প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু মই বিন্দাছ ঘৰত আহি আছোঁ আৰু আহি থকা পাছত যিখিনি হৈ আছে মই বেলেগৰ পৰা ক্লিপ লৈ দিবলৈ চেষ্টা কৰিম কাৰণ বহুত সময় হৈ গ'ল মোৰ তাত থকা মানে লগৰ লোৱা হিচাপে এটা লোৱাই নাই মই হ'লে বহি ওচৰত ভিডিঅ'কেইটা বনাই আছোঁ যি কি নহওক থেংক ইউ এইখিনিলৈকে চাই থকাৰ বাবে
এই দিনটো আমি অতি সহজতে পোৱা নাই 1972 চনত মিলিত জাতিসংঘই নাৰীসকলক সন্মান সমমৰ্যাদা আৰু নিৰাপত্তা দিবৰ উদ্দেশ্যে গোটেই বিশ্বজুৰি এগৰাকী বিশিষ্ট মহিলা জেটকিনৰ নেতৃত্বত সভা অনুষ্ঠিত হৈছিল এই সভা 108খন দেশৰ মহিলাসকলে নেতৃত্ব দিছিল 2000 years later সো ফাইনেলি এতিয়া মই ঘৰত আহিলোঁ আৰু ঘৰত আহি মুখ চুখ ধুই ধুনীয়াকৈ চাহকণ খাই কেমেৰাটো হাতত তুলি লৈছোঁ আৰু আজি আছিলে আন্তৰ্জাতিক নাৰী দিৱস আমাৰ গাঁৱত পাতিছে হয়তো ঘিলামৰাত কোনো এখন গাঁৱত হয়তো নেপাতে নেকি এনেকৈ গাঁও হিচাপে নাৰী দিৱস মই জনাত মানে ঘিলামৰাটো নেপাতিবও পাৰে আমাৰ এনেকুৱা এখন গাঁও যিখন গাঁৱত মানে নাৰী দিৱস এখন গাঁও হিচাপে পাতিবলৈ সক্ষম হৈছে বা সাহস কৰিছে বহুত ডাঙৰ কথা নাৰী দিৱস মানে এনেকৈ পতাটো বেলেগ ভাওনা বা বেলেগ কথা ন চ' নাৰী দিৱস বহুত ডাঙৰ কথা পতাটো চ' সকলোৱে পাতিছে সকলোকে ধন্যবাদ দিছোঁ আৰু মই ধন্যবাদ দিছোঁ ভগৱানক যে মোক এনেকুৱা এখন গাঁৱত যেতিয়া জন্ম লাভ কৰিছোঁ যিখন গাঁৱত মানে কি সকলোখিনি কালচাৰ সকলোখিনি আছে ইয়াত গাঁৱত ৰাস পাতে বা ভাওনা ইত্যাদি আমাৰ গাঁৱৰ ৰাস বুলি ক'লে প্ৰায় 450 বছৰ ওচৰা-ওচৰি হ'ল আমাৰ গাঁৱৰ ৰাসটো ভাবি চাওক কিমান বছৰ এটা ৰাস আমাৰ গাঁৱত পাতি আছে আৰু মই প্ৰায় 2.5 বছৰমান বয়সৰ পৰাই মই ৰাসৰ পাত লৈছোঁ আৰু এতিয়ালৈকে কৃষ্ণপাত বিষ্ণুপাত এনেদৰে মই লৈ এতিয়া মোক প্ৰায় 23 বছৰতে সোমাম এতিয়া কেইদিনমানৰ পিছত ইমানখিনি বয়স মোৰ পালেহি ইমানখিনি পাত লৈ পিনি আৰু আমাৰ গাঁৱৰ এনেকুৱা এখন ৰাস পাতে যিখন গাঁৱত মানে কি ক'ম গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰতে অভিনয় কৰা ব্যক্তি আছে অৰ্থাৎ কেৰেক্টাৰ প্ৰতি ঘৰতে আছে মানে মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ গাঁৱৰ ৰাস কোনো ধৰণৰ বাহিৰা মানুহ ননাকে মানে কেইখন গাঁৱতে সেই ৰাসৰ যি প্ৰয়োজনীয় কেৰেক্টাৰ হয় আমাৰ গাঁৱতে সেই মানুহখিনি ওলাই ভাবি চাওক কিমান এটা আগ্ৰহ ভাবি থাকে প্ৰতি ঘৰৰ মানুহে কিমান আগ্ৰহে ৰাসৰ কাৰণে মানে বাট চাই থাকে ভাবি চাওক গতিকে মই ধন্যবাদ দিছোঁ ভগৱানক যে এনেকুৱা এখন গাঁৱত মোক জন্ম লাভ কৰালে বা এনেকুৱা এখন ঘৰত জন্ম লাভ কৰালে যিখন ঘৰৰ পৰা মই আজি এইটো অৱস্থাত আছোঁ বা ইমানখিনি মানুহক কিদৰে কথা ক'ব লাগে তাক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগিব কি কৰিব লাগে যিটো তোমাক এখন সমাজে তোমাক গুৰুত্ব দিব তোমাৰ নাম মনত পেলাব কিবা এটা পাতিলে বা কিবা এটা কৰিলে মোৰ নাম মনত পেলালে মই কি কৰিব লাগিব সেইখিনি মই ঘৰৰ পৰা শিকিছোঁ চ' ধন্যবাদ দিছোঁ ভগৱানক মই আকৌ কৈছোঁ যে মোক এনেকুৱা এখন গাঁও বা এনেকুৱা এখন ঘৰত জন্ম লাভ কৰিলে যে মই ইমানখিনি কথা শিকিব পাৰিছোঁ জানিব পাৰিছোঁ যে এনেকুৱা এখন তুমি আজি বৰ্তমান সমাজত চলিবৰ কাৰণে কি কৰিব লাগিব চ' ঘৰৰ পৰা শিকিছোঁ গতিকে ধন্যবাদ দিছোঁ ভগৱানক অশেষ ধন্যবাদ কথাষাৰ মই ৰিপিট কৰি আছোঁ যি কি নহওক চ' মই যিমানখিনি পাওঁ ভিডিঅ'টো এইখিনি দেখালোঁ আপোনালোকক চ' যিসকলে ভিডিঅ'টো এইখিনিলৈকে চাই আছে আৰু নতুনকৈ চাই আছে মোক নতুনকৈ দেখিছে ক'ৰ ল'ৰা বুলি ভাবি আছে সেইটো হৈছে মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা সৰু অঞ্চলত মোৰ ঘৰ আৰু প্লিজ ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ ইউটিউবত আহি আছোঁ ন লাহে ভাল কণ্টেণ্টৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু কথাটো হ'ল কি যে মই আমাৰ গাঁৱত আজিলৈকে ইমানখিনি কিবাকিবি পাতিছে মই একো কৰি পোৱা নাই মানে একো লৈ ভিডিঅ' বনোৱা নাই মানে মই ইউটিউব চেনেল খোলা বেছি দিন হোৱা নাই কিন্তু জীৱনত পোনপ্ৰথমবাৰৰ বাবে আমাৰ গাঁৱত মানে ভিডিঅ' এটা মই বনাই দিছোঁ মোৰ কাৰণে বহুত সৌভাগ্যৱান যে মোক সেইটো মানে সেনেকুৱা এটা মানে কি সুবিধা পাইছোঁ যে মই ভিডিঅ' বনাবৰ কাৰণে মই সেনেকুৱা এটা যে সুবিধা পাইছোঁ অশেষ ধন্যবাদ দিছোঁ মই নিজে মানে বহুত ভাল লাগিছে মই যে এনেকুৱা এটা হেৰি পাইছোঁ আৰু আমাৰ যিখিনি আমাৰ গাঁৱতো যথেষ্ট আমি শিকিবলগীয়া বহুত ব্যক্তি আছে বহুতৰ পৰা আমি শিকিবলগীয়া আছে চ' এইটোৱে আছিলে চ' ভিডিঅ'টো প্লিজ ভিডিঅ'টো নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক যিসকলে কৰা নাই প্লিজ লাইক এটা কৰি দিব ছাবস্ক্ৰাইব অলৰেডি কৰি থ'লেকে লাইক এটা কৰি দিব আৰু 1000 হ'বলৈ মোৰ বেছি সময় নাই